গাইজ কি খবৰ আপোনালোকৰ? আজি যিহেতু সৰস্বতী পূজা, টিকলিজনীক বোলে চাদৰ মেখেলা পিন্ধাই দিব লাগে। চাদৰ মেখেলা পিন্ধাই ধুনীয়াকৈ এপাক ঘূৰিও দিছে, কেনেকুৱা লাগিছে। তাৰপৰা চাই মেলিয়ে এগৰাকীক ষ্ট্ৰেট কৰি দিব লাগে বোলে, ষ্ট্ৰেটনাৰ মাৰি আছোঁ আৰু পূৰা। এয়া সৰস্বতীসকলক উলিয়াই পেলাই পঠিয়াই নিজে অকণমান আজৰি পাইছোঁ, নিজে অকণমান ওলাই লৈছোঁ। মই যাম বাৰু আলি আই লৃগাং খাবলৈ, এওঁলোক যাব সৰস্বতী পূজা খাবলৈ কলেজলৈ। দেখাই দে নিশা অকণমান মুখখন। ছোৱালীজনী ওলাই আছে, আৰু আছে বাৰু দুগৰাকীমান উলিয়াবলৈ বৰ্তমান। তেওঁলোকক উলিয়াই মই ফ্ৰী আৰু আলি আই লৃগাঙলৈ যাম, আপোনালোকক দেখাই কেনেকুৱা হয় কি কথা, চাই থাকিব দেই ভিডিঅ'টো। ঘৰ পালোহি আৰু এই লগৰ আহিছে এওঁ মোৰ লগত। তাৰপৰা আমি এতিয়া আলি আই লৃগাং খাবলৈ যাম, অকণমান ষ্টাইল কৰি লৈছে তাইও। এয়া যাবলৈ আমি ৰেডি ওলাইছোঁ আৰু ওচৰতে যিহেতু স্কুটি লৈ এয়া গৈ আছোঁ। আহি পাই এয়া তেওঁলোকৰ কিবা পৰম্পৰা বোলে তৰা পিঠা খাবলৈ দিছে। তাৰ পাছতে দেখিলোঁ চবেই ইমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি পিন্ধি আহিছে, নিজৰ সাজপাৰ ভাল লাগিছে। ভিডিঅ' এটাকে কৰি থ'লোঁ আৰু চাই থাককচোন তেওঁলোকে নাচ গান কি ক'ত কৰিছে, একদম স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক আপোনালোকে। কাদের কামালয়ানো মন পমসুদো আয়ো পামনা আমোই পামনা আমোই গীত পমঞ্জলা তমা आशिकी दमा ममा मोनिकाई समानम और पंचोला मंकिलाई फिफ्टी फिफ्टी पे তেওঁলোকৰ প্ৰগ্ৰেম চাই মেলি ওলাইছোঁ আৰু প্ৰগ্ৰেম পতা ঠাইৰ পৰা লগৰজনীয়ে বাই বাই দিবলৈ আহিছে। আহি পাই লগৰ এগৰাকীৰ ঘৰত সোমাই সৰস্বতী পূজা প্ৰসাদ খাইছোঁ। তাৰ পাছতে আকৌ তাৰপৰা দিছে তেওঁলোকৰ পৰম্পৰা বোলে তৰা পাতত বৰা ভাত বনোৱা। অলপ টাইম ৰৈয়ে ভাত খাই আহিব কৈছে। ভাত পানী মাটিমাহৰ লগত বনাইছে, গাহৰি মাংস কি টেষ্টি। আপোনালোকে খাই পাইছেনে বাৰু জনাবচোন দেই। ভাত পানী খাই আজৰি হৈ বাইদেৱে ক'লে বোলে চাংঘৰত কেনেকুৱালৈকে উঠিছোঁ আৰু তোমালোকে এবাৰ উঠি চালোঁ, মজা লাগিলে কিন্তু দেই, তাতে থাকিবলৈহে মন যায় মোৰো। আপোনালোকে উঠি পাইছেনে বাৰু জনাবচোন চাংঘৰত। লগৰজনী ঘৰৰ পৰা আহি ঘৰ পালেহি, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।